উষা চিলাই মেচিনত কেনেকৈ সূতা ফিটিং কৰিব লাগে বা ববিন কেনেকৈ ফিটিং কৰিব লাগে বা ABCD যিকেইটা অপশ্যন আছে অপশ্যনকেইটা মিলাব লাগে ভিডিঅ'টো চাই থাকক আপোনালোকে সম্পূৰ্ণ বুজি পাব এতে ক'ব লগা একো নাই ভিডিঅ'টো চালে সম্পূৰ্ণ বুজি পাব Promised me forever, but you broke my heart. Now I'm standing here trying to find my way, but the storm in my chest won't fade away. I gave you my all, and you gave me your lies, but I'm stronger now, can't be paralyzed. You try to leave me shattered, but I'm still whole. You won't break my spirit, you won't take my soul. I'm not the same, I'm not the girl you knew. I'm learning to love me, I'm learning the truth. You can't keep me down, I'll rise again. I'm letting go of the pain, I won't. এটো হল সিলেক্টর A B C D এতে আপোনালোকে দেখা পাব A হল মিডলত সিলাই হ'ব আৰু B হল লেফট সাইডত সিলাই হ'ব আৰু D হল ৰাইট সাইডত সিলাই হ'ব আৰু যেটো C দেখা পাইছে এই C টো হল আপোনাৰ ইন্টাৰলক মাৰা এটো হল সৰু সাইজ এটো মিডিয়াম সাইজ এটো ডাঙৰ লাৰ্জ সাইজ আৰু যেটো এতে 10 ৰ পৰা 1 2 3 4 দেখা পাইছে length এটো মানে সিলাইৰ length আপুনি 1 ত ৰাখিলে সৰু হ'ব 2 3 4 এনেকৈ বাঢ়ি যাব অলপ পিছত আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক আৰু ইট দেখা পাইছে নাম্বাৰ লিখা আছে এটো আপোনালোকে এডজাস্ট কৰিব পাৰে যদি সিলাইটো অলপ মানে ঢিলা হয় বা বেছি টাইট হয় এটো ঘূৰালে এডজাস্ট হয় আৰু এটি হল আপোনাৰ স্টাৰ্টিংত যদি আপুনি ডাবল সিলাইৰ পৰা স্টাৰ্ট কৰিব খোজে তেনেহলে এটো চেপি ধৰিলে ফাৰ্ষ্টৰ পৰা আকৌ ঘূৰি আহে আৰু কি ডাবল সিলাই হয় সিলাইৰ লেংথ বা লেফটত সিলাই বা ৰাইটত সিলাই বা ইন্টাৰলক এখিনি চালে আপোনালোকে আৰামছে বুজি পাব Quisiera que me vieras como a ti yo te veo. Ay, si tan solo supieras lo mucho que te quiero.